বিজেপি চৰকাৰে তেওঁলোক শাসনত আহিলেই 6 মাহৰ ভিতৰত আমাক জনজাতিকৰণৰ কথা ক'ল। আজি কেন্দ্ৰত অধিষ্ঠিত চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল হ'ল। অসমতো আজি হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি অসমত চৰকাৰ হ'ল, কিন্তু আজিৰ তাৰিখলৈকে দুয়োখন চৰকাৰে এই সমস্যাটো সমাধানৰ কাৰণে ইতিবাচক পদক্ষেপ লোৱা দেখিলোঁ। আপোনালোকে জানে যোৱা 24 নৱেম্বৰ তাৰিখে আমাৰ নামনি অসমৰ বঙাইগাঁও জিলাত আজি অসম চৰকাৰ কেবিনেট বৈঠক হৈছিল। আমি আশা কৰিছিলোঁ যে অসম চৰকাৰে অন্ততঃ কমতাপুৰ ৰাইজৰ দাবীটোক সমাধান কৰাৰ কাৰণে ত্ৰিপাক্ষিক বৈঠকৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব, আনহাতে অসমৰ পশ্চাদমুখী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি তেওঁলোকে বঙাইগাঁৱত আহি আজি পিকনিক খোৱাৰ নিচিনাকৈ ইয়াত আহি বিভিন্ন খাদ্য সম্ভাৰ তেওঁলোকে গ্ৰহণ কৰিলে, কিন্তু আজি পশ্চাদমুখীসকলৰ জনজাতীয় সমস্যাসমূহ সমাধান কৰাৰ কাৰণত আজি ৰাজ্য চৰকাৰখনে কোনো প্ৰস্তাৱ আজি গৃহীত নকৰে। এইটো আমি দুখ পাইছোঁ আৰু চৰকাৰৰ এই ধৰণৰ মনোভাৱক আমি গৰিহণা দিছোঁ। আৰু পশ্চাদমুখী জনগোষ্ঠীৰ জাতীয় চেতনাবোধক লৈ যাতে কোনো ৰাজনৈতিক দল বা কোনো চৰকাৰে হেতালি নিশে তাৰ কাৰণে আমি কিন্তু সকীয়াই দিছোঁ। অন্যথা পশ্চাদমুখী জাতীয় পৰিষদ আৰু পশ্চাদমুখী জনগোষ্ঠীৰ বিভিন্ন সংগঠনক লৈ আমি অনাগত কিন্তু এক জংগী আন্দোলন কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। চাওক, আজি পশ্চাদমুখী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা গঠনাৰ্থে বহলপুৰৰ এই প্ৰাথমিক বিদ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু এই অঞ্চলৰ শ্ৰদ্ধাৰ পশ্চাদমুখী জনগোষ্ঠীৰ লোকসকলে জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত বিলাসীপাৰা জিলা পশ্চাদমুখী জাতীয় পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজিৰ সভাতে আমি বিলাসীপাৰা জিলা পশ্চাদমুখী ছাত্ৰ সন্থা আমি জাতীয় পৰিষদ আমি গঠন কৰিলোঁ। আজি চাপৰক এটা প্ৰতিনিধিত্ব কৰি প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা সন্তোষ সিংহই এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। আজি ভাৰতৰ স্বাধীনতাৰ কালৰ পৰা আজিৰ এই মুহূৰ্তলৈকে আজি চাপৰত অসামাজিক কাম কোনো ধৰণৰ আমি হোৱা দেখা নাছিলোঁ, কিন্তু আজি কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰখনে আজি পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে এই অঞ্চলত কোনো ধৰণৰ সুৰা বিপণী প্ৰচলন নহয় তাৰ কাৰণে এটা মানে অলিখিতভাৱে তেওঁ ইয়াত এটা নিয়ম কৰি গৈছিল বা পৰৱৰ্তী সময়ছোৱাত ইয়াৰ সামাজিক সংগঠনবিলাকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল, যাৰ কাৰণে আজি চাপৰত কোনোদিনেই কোনো এখন চৰকাৰে সুৰাৰ বিপণী দিবলৈ কিন্তু সক্ষম নাছিল। আনহাতে কেইবাবছৰমান আগত আজি চাপৰৰ সংলগ্ন বহলপুৰত আজি ৱাইন শ্বপৰ লাইচেঞ্চ দিছিল সুৰাৰ বিপণীৰ কাৰণে, তেওঁলোকে অনুজ্ঞাপত্ৰ দিছিল, কিন্তু সেই সময়ত আমি জাতীয় সংগঠনলৈ প্ৰতিবাদ কৰাৰ পিছত বহলপুৰৰ সুৰাৰ বিপণী স্থাপন কৰিবলৈ সক্ষম নহ'ল। কিন্তু এতিয়া দেখিছোঁ যিখন চৰকাৰে আজি ড্ৰাগছমুক্ত আজি অসম গঢ়াৰ কথা সকলোৱে দুৰ্নীতিমুক্ত এখন চৰকাৰ গঠন কৰাৰ কৰিছে, অসামাজিক কামবিলাক আজি যাতে বন্ধ হয় তাৰ কাৰণে আৰক্ষীৰ পৰা আৰম্ভ কৰি সাধাৰণ প্ৰশাসন সকলোকে আজি নিৰ্দেশনা প্ৰেৰণ কৰিছে বা আজি আৰক্ষী প্ৰশাসনে বিভিন্ন বিষয়াসকলক তেওঁ মাতি নি পেলাই এটা মানে ধমকিৰ সুৰত এনেকুৱা ধৰণৰ কাম কাজ নহ'বৰ কাৰণে কৈছে। কিন্তু একে চৰকাৰখনৰ আজি তেওঁলোকৰ যিটো আজি বিভাগ, আজি পৰিমল শুক্লবৈদ্যই যিটো বিভাগক আজি নেতৃত্ব প্ৰদান কৰিছে, আজি সেই বিভাগটোৱে আজি চাপৰৰ এটা ঐতিহ্যপুঞ্জ ঠাইত আজি হীৰাৰ বিপণী দিবৰ কাৰণে আজি বিজ্ঞাপন জাৰি, ইয়াক আমি জাতীয় পৰিষদে তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে আপোনালোকৰ এই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু এই অঞ্চলৰ মানুহে প্ৰতিবাদ কৰিব আৰু আপোনালোকে জনৰোষৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। আৰু এই অঞ্চলৰ কিছুমান ব্যৱসায়ী যদি ভাবিছে যে আমি চাপৰত আমি সুৰাৰ বিপণী দিম আৰু এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ গৰাহলৈ দিম, এই অঞ্চলৰ মানুহক সামাজিক অৰ্থনৈতিকভাৱে আমি দুৰ্বল কৰিম, তেতিয়াহ'লে সেইসকল ব্যক্তিকো আমি সোঁৱৰাই দিছোঁ যে আপোনালোকে চাপৰক যদি সঁচাৰ্থতে ভাল পায়, চাপৰৰ মানুহৰ পৰা সমাজৰ প্ৰতি যদি আপোনালোকৰ দায়িত্ববোধ আছে, তেতিয়াহ'লে আপুনি কোনো কাৰণতে যাতে সুৰাৰ বিপণী দিবৰ কাৰণে আগবাঢ়ি নাহে, তাৰ কাৰণে মই সেই ব্যৱসায়ী গোষ্ঠীক মই মানে সকীয়নি দিছোঁ।